নমস্কাৰ। কবিতাৰ শিৰোনাম মোক নিচিনিবা বন্ধু। কবি ৰূপজ্যোতি শইকীয়া দত্ত। আবৃত্তি নন্দিতা শইকীয়া। মোক নিচিনিবা বন্ধু, এতিয়া কেৱল মই দিগ্ভ্ৰান্ত এটি মানৱী যন্ত্ৰ। উদাসীন দিগন্ত বিয়পা সীমাহীন দৃষ্টি প্ৰান্তত কঢ়িয়াই ফুৰিছো বুকুত অনুভৱী বিষাদৰ শিলৰিতিলা। আস্থা আৰু নিষ্ঠাৰ প্ৰেমৰ পৃথিৱী, য'ত মৃত্যুৱেই হয় তাৰে সীমা। ইতিহাসে সলোৱা বাট, সোঁৱৰণিৰ সৰাপাত, দুচকু মুদিলৈ অনুভৱী হওঁ। ধমনীত গম লওঁ আত্মাৰ লগত আত্মাৰ একাত্ম ধ্বনি। গোলকী জীৱনটোত আহ্নিক গতিত এপাক ফুৰি সুমেৰু কুমেৰু ঘূৰি কঢ়িয়াই ফুৰিছো বিষাদ গধুৰ শাইলাখ অতীতৰ ছয়াময়া ছবি। নিয়তিৰ জয়ক পৰাজিত কৰি আধা স্বপ্ন সমাধিস্থ কৰি দুয়োলৈ আৰ্জিছো পুণ্য পাত্ৰ পূৰ্ণ কৰি।